আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাগমাৰালৈ অহাৰ বাবে। আজি আমি 2002 চনৰ পৰা বাগমাৰাত ৰাস মহোৎসৱ আয়োজন কৰিছিলোঁ। আজি আমাৰ 21 সংখ্যক আৰু 21 সংখ্যক ৰাসৰ সম্পৰ্কত আমি বাগমাৰা ৰাস কমিটিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আমি ৰাস অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ আমাৰ মুখ্য মণ্ডপত কাৰিকৰী দিশ আছে আৰু আমাৰ মানৱ মূৰ্তিও আছে। অহা 13 তাৰিখৰ পৰা আমাৰ ইয়াত মানৱ মূৰ্তি প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধি বিকাশৰ কাৰণে প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা আৰু বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে এই গীতটো আজি পৰিৱেশন কৰিছোঁ। প্ৰায় 200 ছাত্ৰ ছাত্ৰী আৰু আয়তী আৰু স্থানীয় ৰাইজৰ দ্বাৰাই গানটো আমি পৰিৱেশন কৰিছোঁ। আৰু আজিৰ এই কাৰ্যসূচী হিচাপে আয়তীৰ নাম ঘোষা প্ৰতিযোগিতা আছিল। বিশেষকৈ আমাৰ ইয়াত 40টামান আয়তীৰ নামে ইয়াত মানে ঘোষা প্ৰতিযোগিতা প্ৰদৰ্শন কৰিছে। আমি আশা কৰিছোঁ যে বাগমাৰা ৰাস আমি যেনেকৈ আমি জন্ম দিছিলোঁ তেনেকৈ আমি উদযাপন কৰাৰ কাৰণে ভালে হৈছে। আমাৰ ঠিকে চলি আছে, কোনো হাই গণ্ডগোল নাই আৰু আমি আশা কৰিছোঁ যে অনাগত দিনকেইটাতো আমাৰ কোনো হাই গণ্ডগোল নহ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ কাৰ্যসূচী আছিল উদ্বোধনী অনুষ্ঠান আছিল। উদ্বোধনী অনুষ্ঠানত আমাৰ উদ্বোধক মহোদয়সকলে উদ্বোধক কৰিছে। মুখ্যদান দ্বিতীয়দান মুখ্যমণ্ডপ আৰু আতচবাজী প্ৰদৰ্শন আছিলে আৰু দ্বিতীয় দিনাখন আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল আৰু সেইমতে আমাৰ প্ৰায় 11 দিনীয়া কাৰ্যসূচী আমাৰ চলি আছে আৰু বিশেষকৈ আমাৰ সাংস্কৃতিক সন্ধিয়া প্ৰায়ে আছে আৰু এইটো অন্যতম কথা যে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ ব্যক্তিসকলক বিশেষ সক্ষম ব্যক্তিসকলক আমন্ত্ৰণ জনাই আজি সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত গান তেওঁলোকে পৰিৱেশন কৰিব। তেওঁলোকক সকীয়াই দিছোঁ দোকান পাহাৰবিলাকক যে আমাৰ ইয়াত কোনো মদ ভাং খাই বা কোনো বেয়া বস্তু খাই যাতে কোনো হাই কাজিয়া নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আমাৰ সাংস্কৃতিক দিশত যেনে আধুনিক নৃত্য প্ৰতিযোগিতা আছে, স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া আছে আৰু আমি বিভিন্ন সাংস্কৃতিক শিল্পীসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। আমাৰ সাংস্কৃতিক সন্ধিয়াৰ শিল্পী আকৰ্ষণীয় শিল্পী জিতেন আমি এনেধৰণৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক দল আজি আমি উদযাপন কৰিছোঁ।